মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি দুয়ো জ্বলিল মইনা মেজি দুয়ো জ্বলিল খুই পিঠা পনা বনাইছা হপাই বনাইছো তই বৰ ধুনীয়াটো হৈ পৰিছ দেই পিঠাটো বনাবই লাগিব বিহুৰ কাৰণে বিহু বুলি পিঠা বনালে নহ'ব ন অকণমান পিঠা বনাইছো আমাৰ কণ্টিলেও পিঠা খাই বৰ ভাল পায় নহয় পিছে খুই ময়ো পিঠা খাই বৰ ভাল পাওঁ আমাৰ ঘৰৰ পৰা কালি আমাৰ 10 কেজি চাউল আনিলে মায়ে বহুত ধৰণৰ বিভিন্ন পিঠা বনাইছে যেনেকৈ ঘিলা পিঠা চুঙা পিঠা পিছে পিঠা বনাত ময়ো পিছ পৰি থকা নাই ময়ো এতিয়ালৈকে 1000মান পিঠা বনালোঁ আৰু 1000মান পিঠাবোৰ কেনি গ'ল বাকী পিঠাবোৰ নাই যে কেইটামানহে দেখিছোঁ কিয় মইতো গধূলি কৈছিলোঁ আমাৰ কণ্টিলৈ যে পিঠা খাই বৰ ভাল পায় সি 1000টা পিঠা খাই আদায় কৰি দিলে এতিয়া আকৌ মই নতুনকৈ কেইটামান পিঠা বনাইছোঁ সেই ৰাম বিষ্ণু চম্পা বিধে পিঠা বনাইছে দেখিয়ে ভাল লাগি গৈছে বিহু বুলি পিঠা কেইটামান বনাইছোঁ এবাৰ মই পাতি চটা ঘিলা পিঠা বনাইছোঁ হয় নি চাও দিয়া পিঠা এটা টেষ্ট কৰিবলৈ মাঘৰ বিহু আহিল মনা মাঘৰ বিহু আহিল হ'ব আপুনি টেষ্ট কৰা চলাই গান চান গাই গোটেই পিঠাখিনি খাই শেষ কৰিব এতিয়া কোনোবাটো অলপ খালেই ঘৰৰ মানুহে যদি ইমান খাই শেষ কৰা বাকীবোৰ কি দিম বিহু বুলি আলহী আহিলে কি দিম চাহৰ লগত আৰু গাখীৰটো নাই গাখীৰ লগত আনি থ'ব পিঠা চাহ দিবলৈতো লাগিবই বিহু বুলি আপুনি কি গম পায় মাইকী মানুহৰ পিছত দায়িত্ব থাকে হ'ব তোমাৰ পিছত তুমি খোৱা মই এতিয়া যাওঁ আৰু ঘৰতে থকাতকৈ পথাৰত গাঁৱৰ মানুহে মেজি বনাইছে নাই ভেলাঘৰ বনাইছে নাই তাৰ খবৰ লওক ৰাতিকেতো উৰুকা খানাটো খাবই লাগিব পিঠা বুলি কৈ পিনি এতিয়া যেলি ওলাই যাম আৰু পিঠা খাই আছে তেওঁলোকে 10টামান পিঠা খাই খালে কথা কওঁতে পাহৰিছিলে আমাৰ মায়ে মোক কথা এটাৰ কাৰণে পঠিয়াইছিলে আপোনালোকে পিঠা বনাইছে নাই সেইটোকে চাবলৈ পঠিয়াইছিলে মই পিঠা বনাইছোঁ নাই মানে তহঁতৰ মাকনো কিয় লাগে মায়ে কৈছে তেহেঁতৰ যদি পিঠা নাই বনোৱা কণ্টিলৈ পিঠা খাই যদি ভাল পায় আমাৰ মায়ে তাক চাউল গুড় অকণমান দিম বুলি কৈছে নালাগে আমি যে ইমান দুখীয়া নহয় বিহু বুলিয়ে আমি লোকৰ ঘৰৰ পৰা বস্তু খুজিম কণ্টিলৈ এতিয়ালৈকে 1000টামান পিঠা খালে তই কৈ দিবি যা মাক কৈ দিবি যা নালাগে